বাকী আজি এইখন ঠাইলৈ আচলতে মই প্ৰথম আহিছোঁ, সেইকাৰণে যথেষ্ট ভাল লাগিছে। কিয়নো আজি মই এইমাত্ৰ কাৰোবাৰ সৈতে কথা পাতি আছিলোঁ ফোনত। তেখেত লখিমপুৰৰ এজন বিখ্যাত মানুহ, তেখেতৰ নামটো বাৰু মই এতিয়া নকওঁ। তেখেতে কৈছে ঘিলামৰাত গৈছা নেকি, তেতিয়াহ'লে পৰিৱেশটো পুৰা ভাল পাবা, ইমান ধুনীয়া পৰিৱেশ, পুৰা আজি আকাশখন কিবা বেলেগ বেলেগ ধৰণৰ উজ্বলি আছে, তৰাবোৰ বেলেগ ধৰণে জিলিকি আছে। গতিকে আজি পৰিৱেশটো খুব ধুনীয়া, ময়ো প্ৰথম আহিছোঁ, পৰিৱেশো ধুনীয়া, তৰাবোৰ জিলিকি আছে আকাশখনত, খুব ধুনীয়া। এইফালেও তৰা জিলিকি আছে মোবাইল ফোনেৰে। গতিকে আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ঘিলামৰা আঞ্চলিক, তেওঁলোকে মোক আমন্ত্ৰণ কৰিছে আৰু কাৰণ এইখন ঠাইত মই আগতে অহা নাই আৰু ইমান শুনিছোঁ আপোনালোকৰ বিষয়ে, কি যে ক'ম। আৰু বিৰাট ফূৰ্তিত আছোঁ, হয়তো ফূৰ্তিটো আপোনালোকে মোৰ মুখত দেখাই পাইছে। গতিকে তেওঁলোকে বিৰাট সুন্দৰকৈ আমাক আমন্ত্ৰণ কৰিছে আৰু আপোনালোকৰ সন্মুখত আজি এয়া মই। গতিকে বহুত বেছি গীত গাবলৈ আজি আচলতে অহা নাই, আপোনালোকক লগ পাম বুলিহে আহিছোঁ। মই কেৱল তিনিটা চাৰিটা গীত গাম বুলি আহিছিলোঁ, যিহেতু প্ৰধান উদ্দেশ্যটো আছিলে আপোনালোকক লগ পোৱাৰ। গতিকে মই বেছি কথা নকয়, বহুত বেছি পলমো হৈছে, একেবাৰে টুপ 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 নিয়ৰ পৰি আছে, হয়নে, কুঁৱলী পৰি আছে। গতিকে পলম নকৰোঁ, গীতৰ মাজলৈ আহোঁ। পোনপ্ৰথমতে গাব বিচাৰিছোঁ মই, ঠিক আছে, মই এবাৰ পটকে বজাই দিয়াচোন, পটকে বজাই দিয়া। এবাৰ ঠিক আছে, ঠিক আছে, ইয়াতে বৰ ঠাণ্ডা ন? হাইটো উঠিব, মিডটো উঠিব। क्या हुआ? ये तो ट्रेलर था, पिक्चर अभी बाकी है। খালি সাৱধানে দেই, সাৱধানে, ভয় লাগে। আমি আৰম্ভ কৰিছোঁ, সকলোৱে সহযোগ কৰিবলৈ আশা কৰিছোঁ। চাওকচোন বাৰু, আচলতে মোক সময়ো বেছি সোনকালে শেষ কৰিব দিয়া নাই, সেইকাৰণে এইবোৰ কৰি আছে। যিকি নহওক আৰম্ভ কৰিছোঁ পুনৰ। 1 2 3 go!
যাবে তা শিখির যদি আশা কালে মোর গাপা গরসা রে সারে গাপা গরসা গাপা গরসা রে সারে গাপা গরসা হেয়া না হেয়া না হেয়া না হেয়া হেয়া না হেয়া না হেয়া না হেয়া রাতি में हो
আছে মানে এইটো কিবা এটা লাগি আছে আচ্ছা তুমি রয়ে গেছে বাইরে সকালে কোন মাস সব আহি গ'ল যে ইয়ালে এই Dang হৈ গ'ল যে মাৰিব লাগে খেলা This is illegal. Malah tengok pakai tengok lagi. Oh. Geng ke nosana aja. ধন্যবাদ ধন্যবাদ এখানে এটি বিশেষ ঘোষণা আছে আমার কর্মশিল্পী deeplina ডেকাক এখনই সুনাম গামোচাৰ সম্বৰ্ধনা জনাব বিচাৰিছে আমাৰ খেদামৰাৰ বিশিষ্ট ব্যৱসায়ী বিজুমোহন গগৈ মানে সুপমান বাসি গলে নিদিবনে ৰখি আছে দিলে বিজুমোহন গগৈ এখনই সুনাম গামোচা তেখেতক সম্বৰ্ধনা জনাব বিচাৰিছে আমি বিজুমোহন গগৈক তেখেতক সম্বৰ্ধনা জনাবলৈ আমি অনুৰোধ জনাইছোঁ